কৃষ্ণ মই আজ বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও ডিষ্ট্ৰিক্টত য'ত শ্ৰীমন্ত শংকৰদেৱ সঙঘৰ 88 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ আছে। আজিৰ প্ৰথম দিন আমি মৰিগাঁও আইন মহাবিদ্যালয়ৰ ফালৰ পৰা আহিছোঁ স্বেচ্ছাসেৱকৰ ভূমিকা পালন কৰিবলৈ। এই মোৰ কাৰ্ড আৰু মোৰ লগত আৰু বহুকেইজন স্বেচ্ছাসেৱকৰ ভূমিকা পালন কৰিবলৈ আহিছে। ইয়াৰ লগে লগে আমি সেৱা আগবঢ়োৱাৰ লগে লগে আমি দেখুৱাবলৈ চেষ্টা কৰিম গোটেই ভিউটো আমাৰ গোটেই কেনেকুৱা ধৰণৰ ক'ত কি হৈ আছে শংকৰদেৱ সংঘৰ অধিৱেশনত। যিহেতু বিশেষ আমি গৌৰৱান্বিত কাৰণ আমি আমাৰ মৰিগাঁৱত এই বিশেষ অধিৱেশনখন অনুষ্ঠিত হৈছে, গতিকে আপোনাক দেখাবলৈ মই চেষ্টা কৰিম। প্ৰত্যেক দিনাই দেখাব চেষ্টা কৰিম সদায় কি হৈ থাকে, কেনেকুৱা ধৰণৰ কি অনুষ্ঠান হয়। গতিকে মই কেমেৰা পাৰ্চন সঞ্জীৱক অনুৰোধ কৰিছোঁ গোটেই ভিউটো এবাৰ দেখাবলৈ আৰু পিছতো আমি দেখাই থাকিম। অ'কে। আমাৰ মাজত উপস্থিত হৈছে, মই তেখেতলোকক সকলোকে চিনাকি কৰি দিছোঁ। আৰু এতিয়া আজি আমাৰ যিটো মূল আমাৰ তোৰণ সেৱা বাহিনী, এই সেৱা মই সদ্যহতে আমাৰ SP মহোদয়ক এখন গামোচাৰে এখন আদৰণ জনাবৰ কাৰণে অভূপনাথ মই কৈছিলোঁ যে মোৰ ভিডিঅ'ৰ জৰিয়তে আজিৰ শ্ৰীমন্ত শংকৰ সংঘৰ অধিৱেশন 88 সংখ্যক বাৰ্ষিক অধিৱেশনত আজিৰ দিনটোত প্ৰথম দিনা কেনেকুৱা ধৰণৰ অনুষ্ঠান হয় মই দেখাবলৈ মোৰ ভিডিঅ'ৰ জৰিয়তে চেষ্টা কৰিম। গতিকে মই দেখাব চেষ্টা কৰিছোঁ অলৰেডি কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ অলপতে উদ্বোধন কৰিছে মৰিগাঁও আৰক্ষী মৰিগাঁও SP অৰ্থাৎ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচে। তেওঁলোকৰ নামটো একচুৱেলি মই এইখিনি ক'ব নোৱাৰিম, নামটো তেওঁলোকক জনা নহ'ল। গতিকে সেৱা বাহিনীৰ যিসকল আইসকল আছে তেওঁলোকে অলৰেডি লাইন ধৰি আছে, তেওঁলোকৰ দায়িত্ব পালন কৰি আচলতে আমিও কৰি আছিলোঁ অলপ আগত। গতিকে ভিডিঅ'টো বনোৱাৰ স্বাৰ্থত আমি বৰ্তমান অলপ ব্যস্ত হৈছোঁ ভিডিঅ'টোৰ লগত। তাৰ পাছত আমি এতিয়া আকৌ যাম মূল মণ্ডপৰ ফালে। আৰু আজি বেলেগ ধৰণৰ বিশেষ অনুষ্ঠান নাই, আছে জাষ্ট বিভিন্ন ভোজনালয় বা মূল মঞ্চ এইবোৰ উদ্বোধন আছে। গতিকে দেখাব চেষ্টা কৰিম কেনেকুৱা ধৰণৰ কি অনুষ্ঠান হয়। গতিকে আহক মোৰ লগত ভিডিঅ'টো উপভোগ কৰক। তাত আছে যে দীঘল ঘৰবিলাক আছে যে তাত জেনেৰেল আহিছে, তাত থাকিব দিছে আৰু বাকী সেৱা কৰ্মীসকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন আৰু এই 4 দিনীয়া মৰিগাঁও সাহিত্যৰ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয়ৰ ক্ষেত্ৰত এটা উদুলি মুদুলি পৰিৱেশ হৈছিলে। বহুত ভাল লাগিছে, ৰাইজৰ ইমান পৰিৱেশ বহুত ভাল লাগিছে। এয়া আপোনালোকে দেখা পাইছে মৰিগাঁও টাউনৰ দৃশ্য। আমি একচুৱেলি দ্বিতীয় নিশা আমি আগবাঢ়িছোঁ অধিৱেশনস্থলীলৈ। যিমানে আমি আগবাঢ়িছোঁ সিমানে আমি গাড়ী সংখ্যা বা মানুহৰ সংখ্যাও বৃদ্ধি হোৱা দেখিবলৈ পাইছোঁ। মৰিগাঁও টাউনখনত ইমান ভিৰ নাই, কাৰণ বহুতকেইটা মেইন ৰাস্তা বন্ধ কৰি দিয়া হৈছে কিন্তু কেইটামান নিৰ্দিষ্ট ৰাস্তাৰে মানুহ অহা যোৱা কৰি আছে। আমি বৰ্তমান উপস্থিত হৈছোঁ মূল তোৰণৰ সন্মুখত। আপোনালোকে দেখা পাইছে ইমান মানুহৰ ভিৰ, কিমান এটা ধুনীয়া পৰিৱেশ। ৰাতি একচুৱেলি সঁচাই ভাল লাগে, দিনতো ভাল লাগে, দিনৰ এটা সৌন্দৰ্যও বেলেগ, ৰাতিও বেলেগ। ৰাতিখিনি বহুত ভাল লাগে, বিভিন্ন ধৰণৰ নীলা ৰঙা লাইটৰ সমাহাৰ আছে। অসমৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা লোকেল একান্ত হৈ পৰিছে মৰিগাঁও জিলা। বহুতেই ভাল লাগিছে, এটা ধুনীয়া পৰিৱেশত
আমি ধন্য মানিছোঁ আমি ইমান এটা ধুনীয়া পৰিৱেশৰ সাক্ষী হৈ ৰ'ব পাৰিলোঁ সদায় মনত পৰি যাব ইমান এটা ধুনীয়া পৰিৱেশৰ সাক্ষী হিচাপে সঁচাই আজি আনন্দিত আৰু গৌৰৱান্বিত মৰিগাঁওবাসী হিচাপে বহুত ইয়াতে আমি বিভিন্ন ধৰণৰ বিভিন্ন ঠাইৰ পৰা বন্ধু ফেচবুকৰ বহুতো ফ্ৰেণ্ডছক লগ পাইছোঁ ভাল লাগিছে এয়া আপোনালোকে দেখা পাইছে ভোজনালয়ৰ দৃশ্য আপোনালোকে হয়তো চকুৰে দেখি অনুমান কৰিব পাৰিছে কিমান এটা বৃহৎ ভোজনালয় একচুৱেলি 15,000 মানুহে একেলগে আহাৰ গ্ৰহণ কৰিব পৰাটো এটা ডাঙৰ কথা বুলি ক'ব লাগিব ইমান এটা ডাঙৰ ভোজনালয় তেওঁলোকে মেইনটেইন কৰিছে চ' ধন্যবাদ এই সেৱক সেৱিকা সকলোলৈ লগতে কমিটি আপোনালোকে দেখা পাইছে এটা ধুনীয়াকৈ ডাষ্টবিন কৰি দি দিছে হাত ধোৱা কৰিবলৈ আমি আহি কেক মিঠাই একচুৱেলি বহুত দুখ লাগিছে মানুহৰ আজি ভিৰটো অলপ বহুত কম আছিল আমি যিটো নাম হৈছে দেখুৱাবলৈ চেষ্টা কৰিলোঁ কেন্দ্ৰীয় সেনাবাহিনীৰ সন্মুখভাগ